নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলো ইচ্ছা পূৰণ কৰিব পৰা এটা উপায়, তৎক্ষণাত ইচ্ছা পূৰণ কৰিব পৰা এটা বিশেষ মন্ত্ৰ। এই মন্ত্ৰটো বিশেষভাৱে চমৎকাৰী মন্ত্ৰ হয়, লগতে 100% ই প্ৰমাণিত আৰু এই মন্ত্ৰটোক মাতিলে কেতিয়াও বিফল নহ'ব। আপোনালোকে কৰি চাব। ৰাতি টোপনি যোৱাৰ আগতে সম্পূৰ্ণকৈ এই মন্ত্ৰটো শুনিব। আপুনি কমেও 5 মিনিটমান শুনিব। মন্ত্ৰটো শুনাৰ সময়ত আপোনালোকে নিজৰ যি মনৰ ইচ্ছা তাক আপুনি প্ৰকাশ কৰিব। মানে আপুনি নিজৰ জীৱনটোত যি বিচাৰে, যি কৰিব বিচাৰে, তাক আপুনি কৈ থাকিব। পাৰিলে আপুনি চকু মুদি ল'ব আৰু নিজৰ যিটো ইচ্ছা আকাংক্ষা সেইটো আপুনি কৈ থাকিব। লগতে মন্ত্ৰটো আপুনি খুব ভালকৈ শুনিব আৰু মনত বিশ্বাস আৰু পজিটিভনেছ ৰাখিব। লগতে মন্ত্ৰটো আপুনি খুব ভালকৈ শুনিব আৰু মনত বিশ্বাস আৰু পজিটিভ থিংকিং ৰাখিব। মানে আপুনি ভাবিব যে মোৰ লগত সদায় ভাল হয় বা যিকোনো কামত মই সফলতা আনিব পাৰোঁ। পৰাপক্ষে আপুনি নিগেটিভ কথাবোৰ মনলৈ নানিব। মানে আপুনি দুখ নকৰিব বা অসন্তুষ্ট নহ'ব। কিয় হোৱা নাই, কিয় হ'ব পৰা নাই, এই ধৰণৰ নিগেটিভ চিন্তাবোৰ আপুনি মনলৈ নানিব। লগতে আপুনি কাৰো অপকাৰ কৰাৰ চেষ্টাও নকৰিব বা আপুনি সেই ভাৱটো মনলৈ নানিব। মন্ত্ৰটো আপুনি মন দি শুনিব। যদি আপোনাৰ কোনো বিপদ আহে বা সমস্যাৰ সন্মুখীন হয়, তেতিয়াও আপুনি এই মন্ত্ৰটো মনতে 5 মিনিট কৰে বা ভাবি লয়, তেতিয়াও আপোনাৰ সমস্যাসমূহ লগে লগে দূৰ হ'ব। এইটো এটা প্ৰমাণিত হয়। আৰু আপোনালোকে যদি কোনো ধৰণৰ বিশেষ নিজৰ যি ইচ্ছা তাক আপুনি পূৰণ কৰিব বিচাৰে, যেনে চৰকাৰী চাকৰি, বিবাহ, টকা পইচাৰ ক্ষেত্ৰত লাভালাভ বা কৰ্ট কাছাৰীৰ সমস্যাৰ ক্ষেত্ৰত ইত্যাদি বিষয়বিলাকৰ ওপৰত যদি আপুনি সমাধান বিচাৰে, তেনেহ'লে আপুনি অতি কমেও 21 দিন যদি এই মন্ত্ৰটো আপুনি শুনে, নিশ্চয় আপোনাৰ 21 দিনৰ ভিতৰত বা 30 দিনৰ ভিতৰত আপুনি আপোনাৰ যি মনৰ ইচ্ছা আকাংক্ষা সেইবোৰ আপুনি পূৰণ কৰিব পাৰিব। আপোনালোকে কৰি চাব। আহক এতিয়া দেৰি নকৰোঁ আৰু মন্ত্ৰটো শুনো আহক। আপোনালোকে মন দি শুনিব। অতি কমেও 5 মিনিট শুনিব। থাম্বা 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 থাম্বা
থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা থাম্বা